নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই মিনি ব্লগটোলৈ। আমি চাৰিটাই প্লেন কৰিলোঁ যে ভাদ মাহতে আঠখেলীয়া নামৰ পৰা আহোঁগৈ। সেইকাৰণে আমি আজি চাৰিটা আহিলোঁ। এইফালে বিকি দু আহি আছে আৰু এইফালে কলীয়া মই আহি আছোঁ। তো বলক আপুনি আহি আকৌ অলপ সময় আমাক ৰখিবলগীয়া হ'ল, মানে ট্ৰেইনখন আহি গ'ল। তো এতিয়া ট্ৰেইন গ'ল, তো আমি এতিয়া গৈ থাকোঁ। আৰু প্ৰথম আদৰণি গেটখন পাৰ হৈ আমাক ৰখালে আৰু এনেকৈ এগিলাচ এগিলাচ চবকে চৰবত দিলে। আমি বুলিয়ে নহয়, যিমানে আহিছে চবকে চৰবত দিছে, দেখি ভাল লাগিলে। আৰু চৰবত খাই পেলাই আমি আকৌ আগবাঢ়ি গ'লোঁ আঠখেলীয়া নামঘৰলৈ বুলি। চশমাযোৰ খালি মোৰ নহয় দে, দুহে এনেই পিন্ধি চাল এটা মাৰিছোঁ আৰু কেনেকুৱা লাগিছে বাৰু। আৰু আমি আহি পাই গ'লি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। আগৰ গেটখন আপোনালোকে ভাঙিলেই চাগে, দেখিছে গম পাইছে। এতিয়া আমি সোমাই গ'লোঁ আৰু বাইক ৰখাই কৰি আহিলোঁ। আহি ধূপ চাকি ল'লোঁ। ধূপ চাকি লৈ আমি ধূপ জ্বলাবলৈ গ'লোঁ আৰু ধূপ জ্বলাই হৈছে সেইকেইটাক ফটো মাৰিব লাগে, দেখিছেনে বাৰু? বোলো স্ক্ৰীণশ্বট মাৰি ভিডিঅ' এটা কৰি দিছোঁ। আৰু শেষত কলীয়া বাইকখন মই চলাই ঘৰলৈ গুচি